তো বন্ধুসকল যে এতিয়া বৰ্তমান সময়ত যদি আপুনি ওয়াইটি ষ্টুডিঅ'ত যায় তেতিয়াহ'লে আপুনি ডাইৰেক্টলি কমেন্টৰ লাষ্টত বা কমেন্টত ডাইৰেক্টলি পাই যায় নহলে নটিফিকেশনত বহুতে পাই আছে যে ক্ৰিয়েটৰ মন্থলি ৰাউন্ড অফ তো একচুয়ালি বন্ধুসকল বহুতে হ্যাপি হৈ গৈছে যে ইউটিউবে কিবা বহুত ডাঙৰ অপৰচুনিটি কিবা দিছে বা একচুয়ালি কিছুমানে গম পোৱা নাই একচুয়ালি হেতু বস্তু হয় কি এইটো মানে কিহৰ কাৰণে দিছে বহুতে মানে এনেকে কনফিউজড আছে তো বন্ধুসকল এইটো লৈ পেলাই বেছি হ্যাপি হোৱাৰ দৰকাৰ নাই একো কনফিউজড হোৱাৰ দৰকাৰ নাই কাৰণ জাস্ট এইটো এটা ইউটিউবৰ অফিচিয়েল সাইডৰ পৰা আমাক এটা জাস্ট জানকাৰী কাৰণে দিছে মানে কথাটো হল কি যদি আপুনি এইটো চেকিটত ক্লিক কৰে তেতিয়া ডাইৰেক্টলি আপোনাক ৰিডাইৰেক্ট কৰি দিব হিয়ৰ অফিচিয়েল যেটো ইউটিউব চেনেল আছে তাতে আৰু তাৰ থ্ৰু দি মানে আপুনি কেনেকৈ আপোনাৰ চেনেলটো গ্ৰো কৰিব পাৰে বা আপুনি কেনেকৈ আপোনাৰ চেনেলটো বহুত ৰিচ ইমপ্ৰেছন ভিউজ আপুনি কেনেকৈ ইনক্ৰিজ কৰিব পাৰে বঢ়াব পাৰে তেনেকা ধৰণৰ কিছুমান জানকাৰীৰ কাৰণে এনেকৈ ইউটিউবৰ ফালৰ পৰা আপোনাক দিছে যে আপুনি এনেকৈ কৰিব পাৰে হেনেকৈ কৰিব পাৰে তেনেকৈ কৰি আপোনাৰ চেনেল গ্ৰো কৰিব পাৰে তেনেকা ধৰণৰ জাস্ট এটা টিপছ হিচাপে আপোনাক মানে এটা ওয়ে দেখুৱাৰ নিচিনা এটা হৈছে বাকি তেনেকুৱা একো বস্তুই নাই ইউটিউবে এনেকৈ একো দিয়াই নাই যে আমাৰ একটা বহুত ডাঙৰ কিবা হৈ যাব তো বহুতে ভাবি আছে যে ইউটিউবৰ ফালৰ পৰা আহিছে বহুত কিবা এটা ডাঙৰ বস্তু দিলে বা তেনেকুৱা একো বস্তুই নাই জাস্ট সিম্পল এটা আপুনি চেক কৰিব পাৰে আপোনাৰ চেনেলৰ কোনো এফেক্ট নপৰে আপুনি চেনেলৰ কোনো একো নহয় জাস্ট আপুনি তাতে চেকিটত ক্লিক কৰি পেলাই আপুনি নিজে গম পাই যাব একচুয়ালি বস্তুটো হয় কি তেনেকৈ জাস্ট আপুনি ক্লিক কৰিলে আপোনাক ডাইৰেক্ট লৈ যাব ইউটিউবৰ যেটো অফিচিয়েল চেনেল আছে তো ইউটিউব ক্ৰিয়েটৰ্স এটোতে লৈ যাব বেলেগ একোই নাই তো বন্ধুসকল আপোনালোকে আৰামসে চেক কৰিব পাৰে তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে নাপাহৰিব কাৰণ ইয়াত ইউটিউব ৰিলেটেড ভিডিও আপোনালোকে এনেকৈ পাই থাকিব তো বন্ধুসকল বাই বাই